কেতিয়াবা হঠাতে গোন্ধ এটা আহি নাকত লাগে। মুহূৰ্তৰ বাবে আমি ৰৈ দিওঁ। ক'ত পাইছিলোঁ এই গোন্ধ? কেতিয়াবা মনত পৰে, কেতিয়াবা নপৰে। মনত পৰিলে গোন্ধটোৱে এছোৱা সময় চকুৰ আগলৈ লৈ আনে, স্পষ্ট বা অস্পষ্টকৈ। গোন্ধবোৰ ৰৈ যায়। শৈশৱৰ হাবিতলীয়া বাটটোৰ গোন্ধ, কেতিয়াবা হঠাতে কংক্ৰিটৰ মাজেৰে বতাহত ভাহি আহে। উভতি যাওঁ এৰি অহা দিনলৈ। নতুন কিতাপৰ গোন্ধ, স্কুলৰ জ্যামিতি বক্সটো খোলোতে ওলোৱা গোন্ধ, অথবা শীতৰ সন্ধিয়াৰ সেই জোঙালৰ গোন্ধ। গোন্ধবোৰে ধৰি ৰাখিছে একোটা কাহিনী, জীৱনৰ একোটা অধ্যায়। সন্ধিয়া পদূলিৰ ধূনাৰ গোন্ধ, ধূনা আৰু শেৱালিৰ মিশ্ৰিত গোন্ধ। ধূনা দিয়াৰ পিছত আইৰ হাতখনৰ গোন্ধ। এৰি অহা সকলো গোন্ধই কেতিয়াবা আকৌ এবাৰ চুই যায়হি। কেতিয়াবা মনটো ভাল লগাই যায় আৰু কেতিয়াবা দি যায় এটা জোকাৰণি। চোতালত মৰণা মাৰি থাকোঁতে ওলোৱা পকা ধানৰ সেই গোন্ধটো, নিয়ৰত তিতি থকা খেৰৰ গোন্ধটো, সন্ধিয়া গোহালিৰ পৰা অহা ধোঁৱাৰ গোন্ধটো। কিমান গোন্ধই গৰকি গৈছে আমাৰ দিনবোৰ। মুহূৰ্তৰ বাবে ৰৈ দিওঁ আমি। শেষবাৰৰ বাবে কেতিয়া পাইছিলোঁ, কেতিয়া পাইছিলোঁ এই গোন্ধ? কিমান দূৰ আহিলোঁ বা, আৰু বা কিমান বাট বাকী? দেউতাই বনফুল তেল ঘঁহিছিল। য'তেই থাকে ততেই বনফুল তেলৰ গোন্ধই মলমলাই থাকে। দেউতাক পুৰি অহাৰ পিছৰে পৰা বনফুল তেলৰ গোন্ধ পালেই ৰৈ যোৱা হলোঁ। বনফুল তেলৰ গোন্ধ পালেই দেউতা আহে চকুৰ আগলৈ। অসহ্য। সেই বনফুল তেলৰ গোন্ধ বিষ যেন লগা হ'ল। গোন্ধই কেতিয়াবা দি যায় জোকাৰণি। গোন্ধবোৰ আচলতে সোঁৱৰণি। কিমান বাট আহিলোঁ আৰু বা কিমান বাট বাকী? গোন্ধবোৰে সেই প্ৰশ্নকে কিজানি কৰে আমাক আমাৰ অজানিতে।